তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি হৈছে ভোগালী বিহু, আজি উৰুকা। যিহেতু আজি মেজি বনালোঁ আমাৰ মন্দিৰত, আপোনালোকে দেখিছে মোৰ পিছাইতে। চ' ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক, প্ৰথমবাৰ চাই আহক। বাকী ইমানেই। এখন আমাৰ মন্দিৰৰ আপোনালোকে দেখিছে, আহিছে চাগিলে আপোনালোকে ইয়াত। তো ৰাইজ, ভোগালী বিহু উপলক্ষে আমাৰ ইয়াতে মেজি বনাম বুলি ভাবিছোঁ। প্ৰত্যেক বছৰে বনাওঁ আমি। যোৱা আগবছৰ মেজিও বনাইছোঁ, তাৰ আগবছৰো বনাইছোঁ আমি। ফটো দি দিওঁ, আপোনালোকে দেখিব স্ক্ৰীণত। এয়া এইভাগে আমাৰ মন্দিৰ বিভাগ, কলেজ পাৰ, নাগেশ্বৰ ধাম। ইয়াৰ খৰি কাটি থোৱা হৈছে, আপোনালোকে হ'ব। আপোনালোক সকলোলৈ আমাৰ তৰফৰ পৰা ভোগালী বিহু, মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে যাতে এই বছৰটো ভাল হয় তাৰে আশা কৰিলোঁ, কামনা কৰিলোঁ এই মন্দিৰৰ ফালৰ পৰা। কাকোটা এয়া বাঁহ খৰি কাটি আছে। তো 25% কাম হৈ গৈছে আৰু বৰ্তমান। আৰু আমাৰ মন্দিৰৰ ছাইডতে এখন পলু ফাৰ্ম, নাৰায়ণপুৰ পলু ফাৰ্ম, আপোনালোকে জানেই। এইখন নাৰায়ণপুৰ, এইখন আমাৰ মাধৱদেৱ ইউনিভাৰ্চিটি। আপোনালোকে দেখিছে ইউনিভাৰ্চিটি এইখন। আপোনালোকে যদি চেনেলটো চোৱা নাই, ডেছক্ৰিপশ্যনত লিংকটো থাকিব, চাব। সুন্দৰ চেনেলটো লাইক ছাবস্ক্ৰাইবখিনি কৰি দিব। চেনেলটো খুলিছে নতুনকৈ মানে চেনেলটো খুলিছোঁ। খোলা নহয় আৰু সেইটো চবৰে ইউটিউব একাউণ্ট এটা থাকেই, কিন্তু এনেই নিজে কিনো কৰোঁ সেইবিলাকে ভিডিঅ' অকণ বনাই পেলাই দি থাকোঁ। তো আপোনালোকে চাব, ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰিব, আৰু পাৰিলে ছাবস্ক্ৰাইবটো কৰি দিব চেনেলটো। আৰু নেচালেও একো নাই বাৰু, এইবোৰ বুঢ়া হ'লে নিজেই চাম মানে, সেইটো কাৰণে থৈছোঁ। মানে বেয়া লাগিলেও একো কেছ নাই, বুঢ়া হ'লে নিজেই চাম, সেইটো কাৰণে বনাইছোঁ ভিডিঅ'বিলাক। তো হ'লেও চাব, ভাল লাগিলে কৰি দিব। এতিয়া বোলো বাঁহ চুৰ কৰোঁগৈ। হেপী ভোগালী বিহু নে? যিহেতু ভোগালী বিহুৰ কাৰণেতো চুৰটো কৰিব লাগিব। আমাৰ বাঁহ চাহ এইখিনি আছেই, তথাপিতো আমি নিয়মটোৰ কাৰণে, চুৰৰ নিয়মটোৰ কাৰণে বাঁহ এটা চুৰ কৰিম। আৰু ৰাতি 10টা 11টা বজাত আমাৰ চুৰ হ'ব। সেইটো কি চুৰ হ'ব গম পাইছে নাই? এচুপ লৈ পেলাই হৈ গৈছে আমাৰ মেজি কাম। আৰু বাকী এতিয়া আপোনালোকে টাইম লেপ বনাইছিলোঁ, মেজিটো সম্পূৰ্ণ কৰা টাইম লেপখিনি আপোনালোকে চাই লওক। ৰাজাই কলগছ কাটিবলৈ গৈছে ৰাজাই মেজিৰ কাৰণে। ইয়াত চুমদাই দায়িত্ব দি আছে। আৰু এই আমাৰ লঘু আহাৰ মেগী। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, তেতিয়া ভিডিঅ'টো লাইক এটা কৰিব।
আমাৰ মেজিক হৈ গ'ল। তো হেল্ল' বন্ধুসকল, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আমাৰ চেনেলৰ তৰফৰ পৰা, আমাৰ মন্দিৰৰ তৰফৰ পৰা সকলো ভোগালী বিহুৰ আৰু মাঘ বিহুৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকে সকলোৱে এছপি মানি চলিব, খানাটো খাব। এই ভিডিঅ'টো যদি আজি দিব নোৱাৰোঁ তেতিয়া কাইলৈ দিম, কাৰণ এতিয়া টাইম হৈছে আপোনাৰ 3:30। ত' এতিয়া মই ঘৰত যাম, ঘৰত গৈ মেলি এডিট কৰিব পাৰিলে ভিডিঅ'টো দিম। তো যদি আজি দিব নোৱাৰোঁ কাইলৈ বিহুৰ দিনাখনেই দিম। আৰু আপোনালোক সকলোৱে বিহু শুভেচ্ছা জ্ঞাপন কৰি আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। ইয়াত চুন্দা আমি সকলোখিনি ইয়াতে আছোঁ। ৰাতি খানা হ'ব, আজি সকলোৱে খানা খাব।